য়েছ ৱেলকাম গাইজ আজি আমি পনীৰৰ এটা মানে ৰেচিপি বনাম আৰু পনীৰৰ ৰেচিপি বনাম বঢ়িয়াকৈ চাই থাকক আমাৰ পিঁয়াজ কেপচিকাম পনীৰ এই চব ৰেডি হৈ গৈছে আৰু আমাৰ কেৰাহীত তেল গৰম হৈ গ'ল এতিয়া আমি ফাৰ্ষ্ট কেপচিকাম আৰু পিঁয়াজটো দি দিলোঁ তো বঢ়িয়াকৈ ফ্ৰাই হোৱাৰ পিছত আমি তাত পনীৰটো দি দিম আৰু চাই থাকক লাহে কেনেকৈ কি কৰোঁ ফাৰ্ষ্ট আমি ভাজিলোঁ বঢ়িয়াকৈ তো ভালকৈ ৰঙা হৈ যাব লাগিব ভাজিটো তাৰ মাজতে আমি জানেই আৰু আমাক আঞ্জাটো আৰু লাগিবই তাৰ কাৰণে আমি আলু বঢ়িয়াকৈ বইল কৰি সানি লৈছোঁ বঢ়িয়াকৈ এতিয়া আমাৰ ভাজা হোৱাৰ পিছত এতিয়া আমি পনীৰখিনি দি দিম পনীৰটো মানে এনেকৈ ভাজি ল'লে ভাল আৰু মানে পিছত পানী দিলে ভাঙি যোৱাৰ চান্সেছটো কম থাকে তাৰপিছত আমি বঢ়িয়াকৈ লাৰি দিলোঁ দি কিনে তাত আমি অকণমান চব্জি মছলা দিম চব্জি মছলা মিট মছলা দিব পাৰে আৰু যোনে মছলা খাই ভাল পায় দিব পাৰে আৰু মই অকণমান দিছোঁ জিৰাও দিছোঁ তাৰপিছত আমি অকণমান মিট মছলা দিছোঁ মই যে ক'লোঁ দি আমি হালধি নিমখ এইখিনি আমি আপোনালোকৰ হিচাপমতে দি দিব মই এচামুচ দি দিছোঁ পানী দিলে অকণমান বেছিকৈ দি দিব তাৰপিছত গোটেইখিনি একেলগে লাৰি দি ভালকৈ ফ্ৰাই কৰি ল'লোঁ কিন্তু ভালকৈ ফ্ৰাই কৰি লোৱাৰ পিছতো কিন্তু আমি খাব পাৰোঁ মানে তাৰপিছত আমি যিহেতু জোল বনাম এইটো এইকাৰণে অকণমান ঢাকনিখন মাৰি থৈ দিলোঁ তাৰপিছত 4 মিনিটমান পিছত আমি চালোঁ প্ৰায় বঢ়িয়াকৈ মানে এইটো অলপ টাইট হৈ যাব মানে ভালকৈ ফ্ৰাই হ'লে এইটো পূৰা টাইট হৈ যাব পনীৰটো তেতিয়া আৰু ভাঙি যোৱাৰ চান্সেছটো কম থাকে বঢ়িয়াকৈ লাৰি দিলোঁ তাৰপিছত আমি অকণমান মানে গাখীৰ দিম কিছুমানে দৈ গাখীৰো ইউজ কৰে বা ফ্ৰেছ ক্ৰীমো আপোনালোকে ইউজ কৰিব পাৰে মই গাখীৰে দি দিছোঁ ফ্ৰেছ ক্ৰীম নাছিলে কাৰণে গাখীৰেৰে অকণমান আমি জাষ্ট অকণমান ভাজি লৈছোঁ ছেইম প্ৰচিডিউৰ মানে এপ্লাই কৰি কিনে আকৌ আমি ঢাকনিখন গুচাই চালোঁ এতিয়া এনেকুৱা হৈছে এতিয়া আমি এই আলুখিনি যে সানি থৈ দিছিলোঁ সেই আলুখিনি এতিয়া আকৌ ইয়াৰ লগত ফ্ৰাই কৰি লওঁ যাতে মছলাখিনি বঢ়িয়াকৈ আলুখিনিৰ লগতো যাতে মিক্স হৈ যায় বঢ়িয়াকৈ এতিয়া গোটেইখিনি মিক্স হোৱাৰ পিছত আমি আকৌ ঢাকনিখন অকণমান সময়ৰ কাৰণে 2-3 মিনিটৰ কাৰণে ৰাখি দিম এনেকৈ তাৰপিছত ফ্লেমটো অলপ কৰাই দিলে হ'ল মিডিয়ামতকৈ তাৰপিছত আকৌ আমি চালোঁ গুচাই কিনে তো বঢ়িয়াকৈ ফ্ৰাই হৈয়ে গৈছে এতিয়া পনীৰটো ফ্ৰাই হৈ গৈছে এতিয়া আপোনালোকে পানী দিলে পানী দি দিব পাৰে বা এনেকৈ ৰাখি দিব মই যিহেতু পানী দিম সেইটো কাৰণে মই বইল কৰিয়ে লৈছিলোঁ আলুটো এতিয়া পানী অকণমান দি দিলোঁ আমি মেইনলি ঢাকনি নিদিয়াকৈ মানে এইটো দি থৈ দিলেও কথা নাই ঢাকনি নিদিয়াকৈ আমি অলপ সময় থৈ দিলোঁ ভালকৈ মানে উতলিছে আৰু গোটেইখিনি পূৰা গৰম হৈ গৈছে আকৌ অকণমান সময় লাগিব মানে ভালকৈ মিক্স হ'ব মানে তো মিনিমাম 5 মিনিটমান সময় আপোনালোকে এনেকৈ থৈ দিব থৈ দিয়াৰ পিছত প্ৰায় হৈছে আৰু এতিয়া প্ৰায় তো মই এতিয়া নমাই দিলোঁ এতিয়া বঢ়িয়া হৈ গৈছে খাবৰ কাৰণে